शंकर सुवन केसरी नंदन तेज प्रताप महाजगवंदन शंकर सुवन केसरी। हाय फ्रेंड्स, गुड मॉर्निंग। केने आपलोक खबर खाती आको आपलोक ভাল হোক ভগৱানক প্ৰাৰ্থনা কৰোঁ। যিসকলৰ বেয়া তেওঁলোকৰ ভগৱানে কৰক ভাল। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ ভাল হোক। আৰু লগতে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল কৌস্তভজ্যোতি বৰা। আজি আমি এটা জায়গাত গৈ আছোঁ মানে গৈছোঁ ক'ত? তেজপুৰ মাইথান মন্দিৰ। তাতে যাওঁ বলক, তাৰ প্লেচটো দেখুৱাওঁ আপোনালোকক। আৰু এতিয়া আৰু আমাৰ সেয়া আমাৰ ফুচু ওলাই ৰেডি। পিতা হাই কৰি দিয়া, হাই হাই কৰি দিয়া। আমি ফুফু যাম ন, হৈ কৰিব যাম নহয় জানো? গতিকে আপোনাৰ বন্ধুসকল ভিডিঅ'টো চাওক, চাই থাকিব। আৰু এতিয়া আমি ওলাইছোঁ। কেনেকুৱা লাগিছে পিতা? ভাল লাগিছে মোক। তোমাক ভাল লাগিছে? তোমাকতো ধুনু লাগিছে মমত এতিয়া। আহক গৈ থাকোঁ। মানুহজনীহে ওলাই গ'ল, মানুহজনী ওলাই ৰেডি। ব'লা এতিয়া পাই গ'লে আপোনাৰ পদুম পুখুৰী। আপোনালোকে এই বাউণ্ডেৰীটো দেখিছে নহয়? এই বাউণ্ডেৰীটো হৈছে আপোনাৰ তেজপুৰ, আপোনাৰ এখন কেন্দ্ৰেল জেল। এই জেলখনত যোনে বেয়া কাম কৰিব যে তাক ভৰাই থৈ দিয়ে ইয়াত। এইটো হৈছে আপোনাৰ মাইথান মন্দিৰৰ আপোনাৰ গেট, ভৈৰৱী মন্দিৰৰ আপোনাৰ গেট। ফাইনেলি আমি পাই গ'লোঁ আহি। ফাইনেলি আমি পাই গ'লোঁ আহি সোমাই গ'লোঁ। দেই মাজা শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ নহয় জানো? এখন পাৰ্ক কৰি লওঁ বন্ধুসকল। আমি ফাইনেলি পাই গ'লোঁ আহি মা শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ। এয়া আহক আপোনালোক চাই থাকিব। অলপ ওপৰত উঠিব লাগে, তেতিয়া দি দিওঁ বুন্দিয়া লাডু দি দিয়ক। আৰু আপোনাৰ এই নালাগে, বুন্দিয়া লাডু দি দিয়ক। মাচিছ এটা দি দিব। তাৰপিছত হৈ গ'ল দাদা। কেইটকা হ'ল এইখিনি? আমি এইখিনি লৈয়ে আহিছোঁ বাৰুতে। ফুলো দি দিয়ক, থালিখনতে দি দিব ফুল। এই চাওক চাৰিওপিনে গছ গছনি কিমান ধুনীয়া। এইপিনেও আছে গছ গছনি, তাৰপিছত এইপিনেও, তাৰ মাজৰে এইটো ৰাস্তা। তাৰপিছত সেইটো হৈছে আপোনাৰ মা ভৈৰৱী মন্দিৰ। কেনেকুৱা লাগিছে আহি? হে ধুনীয়া লাগিছে? ভাল লাগিছে? অঁ, ধুনীয়াকৈ আশীৰ্বাদ ল'বা। পিতা ধুনুকে আশীৰ্বাদ ল'বা দৌ দৌ হ'ব নাই? হ'ব। গছ কি ধুনীয়া লাগিছে। জয় মাতাজী। সেইদিনা আহিবই পৰা নাই, কিমান ওপৰত আছে। বন্ধু-বান্ধৱীসকল বহুত ভালেই লাগিলে, ধুনীয়া লাগিলে আহি। এতিয়া আমি গৈ আছোঁ মন্দিৰটো আপোনাৰ
এই একদম তলত আৰু ছাইডত আপোনাৰ ব্ৰহ্মপুত্ৰ নদীটো আছে আৰু ইয়াৰ জেগাটো মই অকণমান দেখুৱাইছোঁ আপোনালোকক চাই লওঁ নহয় জানো আপোনালোক চাই থাকিব একদম বহুত তলত যাব লাগে জয় শ্ৰীৰাম ব্ৰহ্মপুত্ৰ নদী দেখিছে আপোনালোকে নিশ্চয় ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াত দাঁতিতে আছে আপোনাৰ মা ভৈৰৱী মন্দিৰ এয়া আপোনালোকে আহিব মাৰ আশীৰ্বাদ এটা লৈ যাব ইমান ওপৰত আছে এইটো পাহাৰে আছিলে চাগে ইমান এটা নাজানো ইয়াৰ বিষয়ে জেগাখিনি কিন্তু জানো যে মাৰ আশীৰ্বাদ ইয়াতে সদায় পাব আপোনালোকে আৰু সেয়া ব্ৰহ্মপুত্ৰ দাঁতিতে আছে আপোনাৰ মা ভৈৰৱী মন্দিৰ একদম মাইণ্ড ফ্ৰেছ হৈ যাব কেতিয়া মন চন বেয়া লাগিলে এনেকুৱা জেগাত এডোখৰত আহিব চাকি এগছ জ্বলাব মন্দিৰ মা ভৈৰৱী মন্দিৰৰ ওচৰত মা শ্ৰীচৰণত চাকি এগছি জ্বলাই লৈ এনেকুৱা জেগা এডোখৰত প্ৰসাদ খাই আপোনালোকে বহিব মাৰ প্ৰসাদ কি আপোনালোকে এই দলংখন দেখিছে নহয় মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ এই দলংখন দেখিছে নহয় এই দলংখন হৈছে আপোনাৰ কলীয়া ভোমোৰা দলং এয়া এইটো খুব ভাল লাগিছে আহি পেলাই মোৰ আপোনালোক আহিব খালি দেই বলক বন্ধু বান্ধৱীসকল জেগাখিনি দেখুৱালোঁ আপোনালোক আহিব এতিয়া গৈ থাকোঁ এই চিৰা আপুনি এনে বগাই সিকণ দূৰলৈকে যাব লাগিব এতিয়া বলক ভাগৰি গৈছে এই চকলটো চাওক ব'লা কথা এটা কওঁ আমি আৰু অকণমান আগত যাম অকণমান আগত যাম গ'লে তাতে দেখুৱাম ক'ত যাম নকওঁ এতিয়া আপোনাৰ ভিডিঅ'টো চাওক চাই থাকক আহি থাকক আৰু আকৌ সেইখন জেগাত আকৌ লগ পাম নহয় জানো আহক এতিয়া আমি আহিছোঁ আপোনালোক কওঁ জয় শ্ৰীৰাম পোনপ্ৰথমে জয় শ্ৰীৰাম আৰু লগতে আমি আহিছোঁ এতিয়া আপোনাৰ কি কয় হনুমান মন্দিৰ মাইথানৰ পৰা অকণমান আগত আহিলে আপুনি পাব হনুমান মন্দিৰ আৰু সেইটো আমাৰ হনুমান গোসাঁই গণেশ বাবাক লৈ পেলাই কি ধুনীয়াকৈ বহি আছে গণেশ বাবা কোলাত লগত আছে গদা তেওঁৰ গদাটি লৈ পেলাই কি ধুনীয়াকৈ বহি আছে চাওক আপোনালোক যদি সঁচাই যদি শ্ৰী হনুমানৰ ভক্ত হয় তাৰপৰা এটা সেৱা লওক আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব কেতিয়াও নাপাহৰিব জয় শ্ৰীৰাম ব'লক এতিয়া আমি চাকিগছ জ্বলাই লওঁ মন্দিৰ পাই গ'লোঁ আহি হনুমান মন্দিৰত আহিছোঁ যেতিয়া তেওঁৰ নাম লৈ পোনপ্ৰথমে শ্ৰীৰাম নাম লৈ হনুমান চালিচা পাঠখন পঢ়োঁ ভুল বান্ধি পেলাই মই ক্ষমা কৰিব শ্ৰীৰাম জয় শ্ৰীৰাম জয় আপোনাৰ সেয়া এই মন্দিৰটো আপোনাৰ ব্ৰহ্মপুত্ৰৰ কিনাৰতে চাওক এইটো আপোনাৰ ব্ৰহ্মপুত্ৰ নদী দেখিছে এয়া ব্ৰহ্মপুত্ৰৰ দাঁতিতে এইটো মন্দিৰ অৱস্থিত সেয়া খুব ধুনীয়া লাগে ইয়াতে লিখা আছে জোতা চেণ্ডেল পিন্ধি মন্দিৰত প্ৰৱেশ নকৰিব তলত হিন্দীটো লিখা আছে আৰু এইখিনি সদায় মানি চলিব লাগে নিয়ম নীতিৰ কথা বহুত আৰু ভগৱান তেওঁতো সৰ্বশ্ৰেষ্ঠ আৰু এইকণতে মই শ্ৰী বজৰংবলী শ্ৰী গণেশ বাবাৰ ওচৰত এটা সেৱা লওঁ মন্দিৰ আহিলোঁ মাইথান তাতে গ'লোঁ তাতে মাৰ ওচৰত সেৱা ল'লোঁ মাৰ শ্ৰীচৰণত তাৰপিছত আহিলোঁ যিনি শ্ৰী ৰামদাস শ্ৰী ৰাম ভক্ত শ্ৰী হনুমান শ্ৰীচৰণত আহি এটা সেৱা ল'লোঁ এতিয়া নিজৰ ঘৰত যাবৰ কাৰণে
সেয়ে এতিয়া ভিডিঅ'টো চাব আপোনালোকে আৰু মা মহাভৈৰৱী মন্দিৰ আহিলোঁ, বহুত ভাল লাগিলে। গোসাঁই শ্ৰী হনুমান গোসাঁই শ্ৰী চৰণত আহি সেৱা ল'লোঁ, ভাল লাগিলে। আৰু আপোনালোকে পাৰিলে আহিব নিশ্চয়, আহি খুব ভাল লাগে। ইয়াৰ পৰিস্থিতি, ইয়াৰ পৰিৱেশ, ইয়াৰ প্ৰাকৃতিক যিটো দৃশ্য আছে বহুত ধুনীয়া লাগে, ভাল লাগে। আহিব, নহাকৈ নাথাকিব আৰু আশীৰ্বাদ কৰিব সকলোকে, ভাল ৰাস্তাৰে ভাল পথাৰে লৈ যাওক বুলি মই আশা কৰিলোঁ। আৰু লগতে ভগৱানৰ ওচৰত, শ্ৰী বজৰংবলীৰ ওচৰত আৰু মা মুনিৰ ওচৰত, মানে মাৰ ওচৰত মই সেৱা কৰি মই আশীৰ্বাদ বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ যে আপোনালোক সকলোকে ভাল ৰাস্তাৰে লৈ যাওক। এইখিনি কৈ মই এতিয়া আপোনালোকৰ ওচৰৰ পৰা মই বিদায় খুজিছোঁ। আৰু চেনেলটো আপোনালোকে চাব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰিব। শ্ৰী বজৰংবলী সেৱা এটা জনাব, মহাভৈৰৱী মন্দিৰটো তেওঁ এটা। আকৌ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। বাই বাই, জয় হিন্দ, জয় ভাৰত, জয় আই অসম। বাই বাই।